আমাৰ পাৰ্টি চলিছে গাইছ এয়া আমাৰ কেনে হৈছে ধুনীয়া হৈছে ন কোৱা কোৱা ৰাইজ নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ আজি হ'ল বহাগৰ 16 তাৰিখ আৰু ইংৰাজীৰ 30 এপ্ৰিল আজি আমি গৈ আছোঁ বিহু প্ৰগ্ৰেমৰ কাৰণে মানাস এতিয়া বাজিছে দিনৰ 11টা আৰু কালি ৰাতিপুৱা আমি 5টামান বজাত পালোহি আৰু এতিয়া গা পা ধুই ৰেডি হৈছোঁ গাড়ী আহিব মই গাড়ীত উঠিম আৰু আমি বিহু প্ৰগ্ৰেমৰ কাৰণে ৰাওনা হ'ম অলপ দূৰ আছেতো সেইকাৰণে অলপ আজি দিনতে ওলাইছোঁ এতিয়া মই সকলোকে যাওঁ গাড়ীত উঠোঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ প্ৰায় আধা ঘণ্টামান ৰখাৰ পিছত ফাইনেলি গাড়ী আহি পালে গাইছ কি কম ৰখোতে অৱস্থা বেয়া মোৰ উঠো এতিয়া দেখুৱাই আছোঁ ৰ'ব দেই এইফালে আমাৰ ৰুহালোচন ষ্টেয়াৰিঙত তাৰপিছত এইফালে আমাৰ শ্ৰীমতী ছোৱালী বান্ধৱী মৰমৰ চাওঁ হাই কৰি দিয়া মেকআপ কৰি অহা নাই গাইজ অকল ড্ৰেছত আহিছে তাত গৈ মেকআপ কৰিব দূৰবাট যিহেতু এইফালে তাৰপিছত এইফালে আছে আমাৰ জ্যোতিৰ বাবা আৰু এইফালে আছোঁ মই বাকীখিনি দেখুৱাই গৈ থাকিম আপোনালোকে চাই থাকিব যদি ভিডিঅ'টো ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিবলৈ নাপাহৰিব কি হৈছে অঁ ছেকেণ্ডাৰীত অঁ পাঁচ কৰিছে ভালকৈ মই কৈছোঁ যে খানা এটা খোৱা খাই কিন্তু নোখোৱা কৰি গৈছে কি এবাৰ এতিয়া শুনচোন তাক কি খাবি গাহৰি খালোঁ হয় কিবা ক'ব আপুনি এইফালে আমাৰ আহি গ'ল সুকন্যা হা অঁ এইফালে কপৌ ফুল এইফালে আমাৰ নাচনীসকল পদাৰ্পণ কৰিছে এজনী এজনীকে অঁ ইহঁতৰ আজি নেচাৰেল লুকটো আজি আপোনালোকে দেখা পাব নেচাৰেল বিউটি এয়া নেচাৰেল বিউটি এয়া চুমি একদম চকুত সোমাই নাই নাকৰ ভিতৰত সোমাই দিয়ে নেচাৰেল বিউটি যা ভিৰ নকৰিবি ভিতৰত যা সদায় মেকআপ কৰি বিউটি নোহোৱা হৈ গৈছে বেয়া দেখা হৈছে বেছি অঁ হয় যোৱা মানে এইফালে আমাৰ পাবদা ওৰফে জুগনু গুণ্ডা চাওঁ এয়া জুগনু এইফালে তলত আমাৰ পূৰা বিস্তৰ পাৰি লৈছি পাবদাই লং জাৰ্ণিটো পূৰা আৰামত যাব বোলে একদম পূৰা মানসত উঠব গাড়ীৰ ভিতৰত সোমাই আমৰ পাৰ্টি চলিছে গাইছ এয়া আমাৰ এয়া কুৰমাই আম বিলাই আছে আম পুৰা গুটি আছে আম খালি নাই কি হ'ব আমাৰ ঘৰতে আছে নাই আমাৰ কুৰমাই ঘৰৰ পৰা আম গুটি লৈ আহিছি ছোৱালীকেইটাক দিবৰ কাৰণে নিমখ নাই নেকি পুৰা জেতুকা লৈ আহিছো বাতিত জুলমিল বাই দেখাব এইফালে আৰু আমাৰ নেহাস্মিতা পুৰা ফ্লিপকাৰ্টৰ পৰা আনিছে বোলে ফ্লিপকাৰ্টৰ পৰা পুৰা জেতুকা কি হ'ল ভিডিঅ' লৈছাৰ কাৰণে অকণীয়া খেলিলি ৰাইজ এতিয়া আমাৰ ল'ৰা ৰুমৰ পৰা ল'ৰাখিনি উঠিল গাড়ীত আৰু এতিয়া আমি চিধাই গৈ আছোঁ প্ৰগ্ৰেমলৈ মানাস গাটি এয়া মোৰ লগত আছে আমাৰ বিক্ৰমাদিত্য ক'বলৈ ৰাতি বিহুৰ পৰা আহি শুব পোৱা নাই হেনো এনাৰ্জি নাই আজি আমাৰ বিশ্বৰ ৰুবাৰ
ইয়াৰ আচল নামটো বিশ্বৰূপা দে ৰাইজ, বিক্ৰম নহয়। এয়া মই চিনাকি কৰাই দিছোঁ। এয়া আৱিষ্কাৰ হৈছে আমাৰ দোকান ওচৰত। মই উলিয়াইছো নামটো এয়া বিশ্বৰূপা। আমি বিশ্বৰূপা বুলি মাতো ইয়াত। বিশ্বৰূপা। আমাৰ সকলোৰে মনত বিশ্বৰূপা। আপোনালোকে শুনি ভাল পাব নামটো বিশ্বৰূপা বুলি মাতিব। এইফালে আমাৰ পুৰা পল্টন, আমি গৈ আছোঁ প্ৰগ্ৰামলৈ। ৰাইজ আমি আহি এতিয়া পাঠশালা পাইছোঁ। পাঠশালাত এয়া দুবৰী হোটেলত আমি চাহ খাবৰ কাৰণে বহিছোঁ। এয়া আমাৰ জিতুল দা। এইফালে আমাৰ পুৰা পল্টন বহি গৈছে চাহ খাবৰ কাৰণে। এয়া ৰাণী, ইফালে ৰাণী আহি গৈছে চিঙৰা চাহ খাব ইয়াতে। এয়া আমাৰ মানৱ বহি গৈছে পল্টন। এইফালে আৰম্ভ কৰিলে ইয়াতে। বেয়া দেখা হৈছে। এইফালে এয়া আমাৰ শৰ্মাই আৰম্ভ কৰিলে। এইফালে আমাৰ ৰুবা। তোমালোকে পোৱা নাই নেকি? কি খাবা তোমালোকে? পৰঠা। আমাৰ চাহ খোৱা লোৱা হৈ গ'ল। এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিম মানাছ ঘাটিলৈকে। বলক। নাই উঠ দেৰিছোঁ উঠ। ঐ কি ফেটেঙা জুৰি থাকিলি? কোন? দম দি উঠ বুলি কওঁ। এয়া আমাৰ গায়ক ঔষধ খাই আছে। বলক। ৰাইজ ফাইনেলি আমাৰ বিহুৰ ঠাই পাই গ'লো হৈ গাটি। অলপ পিছতে আমাৰ বিহু আৰম্ভ হৈ যাব, আমাৰ প্ৰগ্ৰেম আৰম্ভ হ'ব। আৰু এখন স্কুলত আমাক ড্ৰেছ কৰিবৰ কাৰণে দিছে। আমাৰ এতিয়া ল'ৰাখিনিয়ে ড্ৰেছ কৰি আছে, ময়ো ড্ৰেছ কৰিবলৈ যাওঁ। আৰু আমাৰ ছোৱালীখিনিয়ে ড্ৰেছ কৰি আছে, আপোনালোকক দেখাব পাৰোঁ। নাচনী পাৰ্টি এয়া ফুট লোৱাত ব্যস্ত জিলমিল বা। আৰু এইফালে আমাৰ ছোৱালী বান্ধৱী মেকআপ কৰি আছে। এনেকুৱা অৱস্থা হৈ ৰাইজ আমাৰ। কৰা নাই ৰাইজ, আমি ভাগৰুৱা হৈ গৈছোঁ। আগৰুৱা ফিলিংছ। এইফালে আছে আমাৰ ইয়তী ৰূপা বা। তাৰপিছত এইফালে বাকী নাচনীসকল আছে, দেখা নাপায় আন্ধাৰ মুন্ধাৰ হ'লেও দেখাই দিছোঁ। অঁ পিছত দেখুৱাই আছোঁ আপোনালোকক। নাচনীসকলৰ মেকআপ হৈ যাওক, আমিও ড্ৰেছ পাতি কৰি লওঁ। লগ পাই আছোঁ নে কি কয়? এই আমাৰ চুনুই ধুনীয়া চুৰিয়া পিন্ধাই আমাৰ চমাক পিন্ধাই দি আছে। চুনু হাই কৰি দিয়া। চাওঁ নিলো এবাৰ আৰু মেম্বাৰ আছে গাইজ, দেখুৱাই আছোঁ। ৰ'ব আমাৰ গড়সকল আছে, গড়সকল এয়া ড্ৰেছ কৰাৰ আৰম্ভণি কৰিছে। এফালে আমাৰ ফক্সি ফুকু, এইফালে হেল্ল' হাই কৰি দিয়া আমাৰ ডাকু বিক্ৰম। এয়া মোক শুদ্ধি কৰিব লৈছে আৰু কৰা মোক শুদ্ধি কৰিব লৈছে আৰু মজা। ৰাইজ ড্ৰেছটো কৰি লওঁ আমি, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। অঁ হাঁহি দিবা দিয়া। লগ পাই আছোঁ ৰাইজ। আমি ড্ৰেছ পাতি কৰি ৰেডি হৈ ল'লোঁ। এতিয়া আমাৰ বিহু প্ৰগ্ৰেম হ'ব। এতিয়া আমি গোটেইখিনি ড্ৰেছ পাতি কৰি লৈছোঁ, ওলাইছোঁ। আৰু 10-15 মিনিটৰ পিছতে আমাৰ বিহু প্ৰগ্ৰেম হৈ যাব। আমাৰ এইবোৰ চাওক কিমান মানুহ আহিছে। আমাৰ বিহু চাবৰ কাৰণে বহুত মানুহ আহিছে। এইফালে আমাৰ মহাকাল, জিতুল দা, এয়া কুৰ্মা, চব ৰেডি, আমিও ৰেডি। ছোৱালীখিনি ইতিমধ্যে গ'লগৈ চবে গাঁৱলৈকে, আমিও যাওঁ নে কি কয়? আমাৰ ইয়াত গাঁতিত বিহু গোৱা হৈ গ'ল। বহুত ভাগৰুৱা অনুভৱ কৰিছোঁ, কাৰণ গৰমো ইফালে আৰু আমি বহুত দূৰ আহিছোঁ গাড়ীত। বহুত দূৰ গাড়ীত আহি বিহু কৰিছোঁ। অলপ দুৰ্বল ভাৱ হৈ আছে। এতিয়া বিহু গাই আৰু দুৰ্বল হৈছে। এইফালে এক খাব পোৱা নাই কাৰণে চিগনেচাৰ লৈ লৈছে, এনাৰ্জি লৈ ল'ব। আৰু এইফালে আছে কেনেকুৱা অনুভৱ? তুমি অনুভৱ কেনে গাইছ? গৰম
ভাগৰুৱা ফিল কৈ দি অলপ শগুন কটা আচ্ছা শগুনে আহি কটা লগাই দিছে এইফালে শগুনৰ কটা গুচাই আছে এইফালে পিছফালে চবৰে অৱস্থা বেয়া গৰম ইফালে ভাগৰুৱা আৰু ইফালে আমাৰ শৰ্মাত পুৰা তলত গাইজ লগ পাই আছো ডাইৰেক্ট আমাৰ দৰঙৰ পৰা চাই থাকিব গাইজ আজিৰ দিনটো দ্বিতীয়খন বিহু কৰিলোঁ চিপাজাৰ শীতলাবাৰী আমাৰ ওচৰতে হয় 2 নম্বৰখন বিহু এতিয়া এই 2 নম্বৰখন বিহু ইয়াতে আমাৰ ভাতৰ যোগাৰ কৰিছে এইফালে আমাৰ সকলোৱে খাই আছে এইফালে আমাৰ কুমাহঁত বহিছে আমাৰ এয়া বনিয়া আহিছে যোৱা নাছিল মানা খালে এতিয়া আমাৰ দেৱু আৰু বনিয়াও আহি গৈছে জইন হৈছে আমাৰ লগত দ্বিতীয়খন বিহু ধুনীয়াকৈ কৰিলোঁ এতিয়া 3 নম্বৰ বিহুখনলৈ যাম আমি ভাতটো খাই লৈ হা খালা তুমি মই নাখাওঁ চাহ কেনে হৈছে ধুনীয়া হৈছে ন খোৱা কেনে হৈছে ভাত মাংসটো কেনেকুৱা হৈছে নাই নেকি তাকো মাংস কেনেকুৱা হা এইফালে আমাৰ ছাবস্ক্ৰাইবাৰ্ছ মাইনা হাই কৰি দিয়া থেংক ইউ আমাৰ কেমেৰামেন ছোৱালী বান্ধৱী ৰাইজ 3 নম্বৰ বিহুখন গালোঁ আৰু এতিয়া আমাৰ গাড়ীত চলি আছে এনাৰ্জি বুষ্টিঙৰ কাম চলি আছে এইফালে এয়া জুচ দেখা দিয়া এয়া পিছফালে এয়া কাম চলি আছে এওঁলোকৰ এতিয়া আমি 4 নম্বৰখন বিহু গাবৰ কাৰণে গৈ আছো গাইজ এতিয়া ৰাতিপুৱা বাজিল 3টা আমি যিখন 4 নম্বৰ বিহুখন গাবলৈ গৈছিলোঁ গাবলৈ নাপালোঁ অলপ অসুবিধাৰ কাৰণে এতিয়া আজি আৰু বিহু নাই এতিয়া আমি গৈ আছোঁ ৰুমলৈ আৰু এইফালে আমাৰ নাচনীসকলে পূৰা খুলিলে আমাৰ মেকআপ গুচালে চুলি তুলি খুলি চাওঁ পৰি চাওঁ দেখা দি নেচাৰেল বিউটিটো দেখো আকৌ এইফালে এওঁলোকো ব্যস্ত বস্তু কোনাত আৰু ভাগৰুৱা পূৰা এইফালে এওঁলোকটো টোপনিয়ে মাৰিছে এইটো তাৰপিছত এইফালে আমাৰ ফক্সি পৰিব জগত এইফালে পৰি অঁ খুলি আছে গহনা পাতি এইফালে আছে আমাৰ এওঁলোক এবাৰ এওঁ বহিবলৈ জেগা পোৱা নাই আমাৰ ফক্সি এইফালে আমাৰ গৌতম দা বহিবলৈ জেগা পোৱা নাই আগত এইফালে আমাৰ চলি আছে আৰু যদি ৰুমত ভাত খাবলৈ যাওঁ ভিডিঅ' দেখুৱাম আৰু এনে আমি ভাত খালোঁৱেই বাৰু অঁ ভাত নাই বোলে আমি এতিয়া অঁ ভাত নাই ৰাতিহঁতে দুবাৰ ভাত খাইছে ৰাতিপুৱা ভাত খাইছে আকৌ দুপৰীয়া কিবাকিবি খাইছে চিঙৰা চাহ কিবা গধূলি কিবাকিবি খাইছে আকৌ ৰাতি গধূলি এখন বিহুত ভাতো খাইছে সিহঁতে মানে খায়ে আছে বিহু বুলি নাই ঠিকছে খাইছে এতিয়া আমাৰ খানা নাই এনে খানা বাৰু খাইছোঁ আমি 12টামান বজাত খানা খাইছোঁৱেই আমি এতিয়া ঘৰলৈ যাম আমি যিখিনি লোকেল আছোঁ ঘৰে ঘৰে নামিম আৰু বাকী ল'ৰা ৰুমত ল'ৰা যাব আৰু ছোৱালী ৰুমত ছোৱালী যাব ৰাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে বাই বাই